guys, welcome to Bernally Vlog channel. আশা কৰিছো সকলোৰে ভালেই চাগে। আজি মই লৈ আনিছো আপোনালোকৰ কাৰণে টেষ্টি ৰেচিপি। আহক আমি ভিডিঅ' আৰম্ভ কৰো। এয়া হৈছে ডাঙৰি আৰু আলু, এয়া চিকেন, নহৰু। এতিয়া আমি তেল দিম। অলপ সময় ৰৈ লওঁ। তেল পকিলে এতিয়া আমি নহৰু দিম। নহৰু সোনকালে সিজি যায়, সেইকাৰণে আমি অলপ সময়ৰ পাছত গোল্ডেন ব্ৰাউন হ'ব দিম। এয়া হৈছে গোল্ডেন ব্ৰাউন। এতিয়া আমি দিম চিকেন। স্ক্ৰিপ্ট নকৰাকৈ লাষ্টলৈ চাই থাকিব আপোনালোকে। আজি ঘৰুৱা পদ্ধতিৰে আপোনালোকক দেখুৱাই দিম। এনেকৈ বনাই চাব আপোনালোকে আৰু কমেণ্ট ছেকশ্যনত মোক জনাব কেনেকুৱা লাগিছে। খন্তেক সময়ৰ কাৰণে আমি ভাজি লওঁ। এতিয়া অলপ ঢাকি ৰাখিম। খন্তেক সময়ৰ পিছত আমি এতিয়া জলকীয়া গুড়ি এড কৰিছে, জিৰা পাউডাৰ, হালধি গুড়ি, আৰু নিমখ এড কৰিছে। অলপ লৰাই লওঁ। আমি এতিয়া এড কৰিম কাটি থোৱা পটল আৰু ডাঙুটি। অলপ লৰাই লওঁ। ইয়াৰ পাছত আলু এড কৰিম। আলু যোগ কৰি খন্তেক সময়ৰ কাৰণে আমি ঢাকি ৰাখিম। খন্তেক সময়ৰ পাছত আমি আকৌ লৰাই লওঁ। অলপ আমি গ্ৰেভিকে বনাম। ঢাকি ৰাখিম। খন্তেক সময়ৰ পাছত আমি এতিয়া লৰাই লওঁ। ইয়াৰ পাছত আমি পানী এড কৰিম। অলপ গ্ৰেভিকে বনাম। গ্ৰেভিকে বনালে খাই ভাল লাগে। এতিয়া জোখমতে পানী দিব আপোনালোকে। আৰু মই অলপ উতলিব দি লওঁ আলু সিজিবৰ কাৰণে। 10 মিনিটৰ পাছত আমি চাম। এয়া আলু অলপ সিজিছে আৰু অলপ উতলিব দি লওঁ। আৰু 10 মিনিটমান এনেকৈ ৰাখিম। 10 মিনিটৰ পাছত আকৌ এয়া হৈছে আমাৰ হৈ গৈছে গ্ৰেভি বনিলে। এতিয়া আমি নিমখ আপোনালোকে টেষ্ট কৰি চাব। চাওক ইমান ধুনীয়া লাগিছে। এতিয়া আমি নমাবৰ হৈছে আৰু জুইৰ পৰা। ধুনীয়া লাগিছে, চাওক ইমান সুন্দৰ। খাই চাব আপোনালোকে এনেকেই বনাই আৰু মোক কমেণ্ট ছেকশ্যনত জনাব বনাই কেনেকুৱা, আপোনালোকৰ বনোৱালে কেনেকুৱা লাগিছে। ধন্যবাদ।